So guys, guess where I am? ৰ'ব ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰোঁ তেনেহ'লে বলক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আজিৰ ভ্লগ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভ্লগ ভিডিঅ' বুলি এইকাৰণে কৈছোঁ কাৰণ আজি কোনো ইনফৰ্মেটিভ ভিডিঅ' লৈ অহা নাই আজি যাবলৈ ওলাইছোঁ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী এতিয়া ইভিনিং এপ্ৰক্স 4টা বাজিলে আৰু আমি ঘৰৰ পৰা প্ৰায় 6টামান বজাত ইয়াৰ পৰা ওলাম আৰু আপোনালোককো দেখাই যাম মাজুলীলৈ কেনেকৈ যাওঁ কি কৰোঁ ক'ত ক'ত ফুৰোঁ আপোনালোকে চাই যাওক তেনেহ'লে প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক মাজুলী যাব মাজুলী গাইজ আমি ওলাই কৰি ৰেডি হৈ গ'লোঁ আৰু মোৰ মা আমি এতিয়া মাজুলী যাবলৈ পূৰা ৰেডি গাড়ী আহিব আৰু তাত উঠি আপোনালোকক দেখুৱাই যাম এতিয়া মানে গাইজ শনি মন্দিৰ আহি ল'লোঁ আৰু ভিতৰত চাগে নাযায় গাড়ীখন তো এয়া চুনুবা আৰু আমি মানে ৰখি আছোঁ 8টা বাজিল গাড়ী আহি আছে ৰখি আছোঁ তো 8:30 বজাত আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ বাকী বাহিৰৰ নাজাৰা দেখুৱাই লাভ নাই একো দেখা নাপায় পূৰা আন্ধাৰ তথাপিও এটা ক্লিপ লৈ ল'লোঁ আৰু দেখুৱাই দিলোঁ আমি খাদ্য খাই ল'লোঁ ন খালোঁ পূৰা একদম লগ পাম আৰু লগ পাম ঠিক আছে তো এতিয়া মানে গাইছ আমি খাৰুপেটীয়া আহি পাই গ'লোঁ আৰু বাছ ৰখি আছে চাব পাৰে আৰু ইয়াৰ ৰেষ্টুৰেণ্টত আহিছোঁ ৰুটি খালোঁ মই বেলেগো খোৱা নাই বাকী মায়ে একো নাখালে বৰদেউতাহঁতৰ লগত খালোঁ গাইছ পুনৰ গাড়ীত উঠিলোঁ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া বাজিল 5:30 আৰু মাজুলীলৈকে গৈয়ে আছোঁ চাব পাৰে বেলিটো লাহে লাহে ওলাই আহিছে আৰু অলপ চলপ কুঁৱলীও আছে বাৰু এতিয়া কি পাইছোঁ নাজানো গাইজ কাৰণ প্ৰথমবাৰ মই এইপিনে আহিছোঁ আৰু লখিমপুৰ তেজপুৰ এইটো ছাইডেদি আহিছোঁ কাৰণ ফেৰী লৈ অহা নাই ডাইৰেক্ট বাছতে আহিলোঁ বাকী এনজয় কৰক আপোনালোকে জানেনে 2016 চনৰ 17 জুন তাৰিখে মাজুলী নদীদ্বীপক জিলা হিচাপে ঘোষণা কৰা হৈছিল ফাইনেলি ৱেলকাম টু মাজুলী পোষ্টাৰখন আপোনালোকক দেখুৱাব নোৱাৰিলোঁ গাইজ কাৰণ সেইটো সময়ত মই নিজে টোপনি মাৰি আছিলোঁ আৰু মায়ে জগাই দিলে যে মাজুলী আহি পাই গ'লোঁ উঠ তো গাইজ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ মাজুলীলৈকে ৰাতি 8:30 বজাত আৰু এতিয়া বাজিছে 10টা গতিকে এপ্ৰক্স 14 আৱাৰ্ছ আমাৰ লাগিলে আৰু আপোনালোকে আহিলেও সোনকালে আহিব তেতিয়াহে ইয়াত সোনকালে আহি পাব ফাইনেলি গাইজ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী আহি পাই গ'লোহি আৰু ইয়াত চাব পাৰে চাদৰ মেখেলা পিন্ধি ওলাই লৈছোঁ এতিয়া আহিছোঁ গড়মূৰ সত্ৰ আৰু ইয়াৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা হৈ আছে বৰ্তমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম বাকী চাই যাওক গছৰ নাম লিখা আছে চাব পাৰে সোণাৰু গছ এডাল চাওক কি বৃহৎ গছ ধুনীয়া এটা শান্ত পৰিৱেশ আপোনালোকে আহিলে উপভোগ কৰিব পাৰিব এয়া চাব পাৰে এডাল বকুল গছ এটা এডাল প্ৰকাণ্ড গছ আৰু এইফালে সেৱা কৰি আহিলে এওঁলোকে
ধুনীয়া গড়মূৰ সত্ৰৰ ভিতৰত আছোঁ। এটা ধুনীয়া শান্ত পৰিৱেশ আৰু চাব পাৰে চাৰিওফালে নিৰিবিলি ধুনীয়াকৈ মানুহবোৰ আহিছে আৰু সেৱা কৰিছে আৰু দেখুৱাই যাম আপোনালোকে বেলেগ বেলেগ সত্ৰও দেখিবলৈ পাব। তেনেহ'লে আৰু এয়া গড়মূৰ সত্ৰৰ সন্মুখ ভাগ। এতিয়া আমি গড়মূৰ সত্ৰৰ ভিতৰ ভাগলৈ আগবাঢ়ি আহিছোঁ আৰু এয়া চাব পাৰে দুটা মূৰ্তি ৰখা হৈছে আৰু ভকতসকলেও নাম কীৰ্তন কৰি আছে। এয়া হৈছে গড়মূৰ সত্ৰৰ সেৱা কৰা ঠাইখিনি আৰু এতিয়া আমি বাহিৰত ওলালোঁ। ইয়াতে চাকি দিব পাৰে আপোনালোকে আৰু এয়া ভকতসকলে নাম কীৰ্তন কৰি আছে। এতিয়া আমি চাবলৈ আহিছোঁ শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ মিউজিয়াম। এয়া চাব পাৰে আৰু ইয়াতে বহুত পুৰণি বস্তু ভালদৰে ৰখা হৈছে। বাকী আৰু ভিতৰত নগ'লোঁ। এয়া প্ৰতিষ্ঠাপক কৃষ্ণচন্দ্ৰ দেৱ আৰু এয়া পীতাম্বৰ দেৱ গোস্বামী। পুৰা গৰম গৰম চাহ স্লাইচ মিঠাই খাই দিওঁ। এইবাৰ আহিছোঁ আমি কমলাবাৰী সত্ৰলৈ আৰু ইয়াতে চাকি ধূপ ইত্যাদিবোৰ লৈ লৈছোঁ। এতিয়া আমি কমলাবাৰী সত্ৰত প্ৰৱেশ কৰি দিলোঁ আৰু আপোনালোকে নাজানে যদি জানি লওক, মাজুলীৰ মাটিকালি হৈছে 480 বৰ্গ কিলোমিটাৰ আৰু 2011 চনৰ লোকপিয়লৰ মতে মাজুলীৰ জনসংখ্যা হৈছে 1,67,245 আৰু এতিয়া আমি কমলাবাৰী গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এয়া কিছুমান দীঘলকৈ ঘৰ আছে আৰু এতিয়া আমি মেইন সত্ৰলৈ আহি গ'লোঁ। এতিয়া আহিছোঁ গাইজ কমলাবাৰী সত্ৰ আৰু চলোবা আৰু মই পূৰা ফুৰি আছোঁ। চৌহদটো আপোনালোককো দেখাই দিম, ভালদৰে চাব। বাকী কেনেকুৱা লাগিছে মাজুলীত আহি? বাৰু পিছত ইয়াৰে দৰ্জাৰ ছাইডটো চাওকচোন, ধুনীয়া এটা ড্ৰয়িং কৰা হৈছে, ধুনীয়া এটা ডিজাইন কৰা হৈছে। চাৰিওফালে সেউজীয়া পৰিৱেশ, বহুত মনোৰম পৰিৱেশ আৰু ইয়াতে চাকি ধূপ জ্বলাই আছে অলপ। এয়া সত্ৰখনৰ মেইন ভাগটো চাব পাৰে, ইমান ধুনীয়াকৈ ডিজাইন কৰিছে ইয়াতে আৰু সকলোবোৰ ফটো উঠাত ব্যস্ত হৈ পৰিছে। পৰিৱেশটো চাওকচোন। এতিয়া কমলাবাৰী সত্ৰৰ ভিতৰ ভাগ চাওক, বৰ শান্ত পৰিৱেশ। ইয়াতে সেৱা লৈ আমি পুনৰ বাহিৰলৈ ওলাই দিলোঁ, কিন্তু বেক চাইডত চাওকচোন কি ধুনীয়াকৈ ময়ূৰৰ এটা ড্ৰয়িং কৰা হৈছে। বাকী ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া এয়া চাওকচোন, আমাৰ ভাষাত বাৰু ডালা বুলিয়ে কয়, ইমান ডাঙৰ ডালা ইয়াতে। কমলাবাৰী সত্ৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ, নিশ্চয় আপোনালোকে ভাল পালে। এতিয়া আহিছোঁ কমলাবাৰী সত্ৰৰ দোকান এখনলৈ আৰু ইয়াৰে বস্তুবোৰ চালোঁ আৰু যথেষ্ট ভাল লাগিছে, ধুনীয়া বস্তুবোৰ, কিন্তু প্ৰাইচটো অলপমান বেছি হয় বাৰু, একো নাই, তথাপিও বস্তুবোৰ বহুত ধুনীয়া আৰু এয়া বাঁহৰ বেট, শৰাই, চাইকেল, লেম্প ইত্যাদি বনাই থোৱা হৈছে আৰু ছোৱালীজনী চাওকচোন কি মৰম লাগিছে আৰু এইটো কি বস্তু নাজানো বাৰু, তথাপিও ভাল লাগিছে। আৰু বাকী এইবোৰ ল'ৰাৰ ড্ৰেছ। এতিয়া আহিছোঁ আমি নিমাতী কমলাবাৰী ফেৰী সেৱালৈ আৰু মাহঁতে আগে আগে আগবাঢ়িলে আৰু মই পাছে পাছে গৈ আছোঁ। এয়া চাব পাৰে হোৱাইট কালাৰ ফেৰী এখন আৰু ইয়াৰ দ্বাৰাও আপোনালোকে মাজুলীলৈ আহিব পাৰে। ধুনীয়া লাগে, ভাল লাগে ফেৰীলৈ আহিও। এয়া ব্ৰহ্মপুত্ৰ নদী, চাৰিওফালে পানী।
চাৰিওফালে ফেৰী আৰু এনেকুৱা ফেৰীৰ দ্বাৰাও আহিব পাৰি, কিন্তু আমি বাছেৰে আহিলোঁ, লখিমপুৰ হৈ আহিছোঁ। আৰু এইপিনে চাব পাৰে চাৰিওফালে ব্ৰহ্মপুত্ৰ নদী, পানীয়ে পানী। মাজুলীৰ উত্তৰ পাৰৰ ব্ৰহ্মপুত্ৰ নদীখনক লুইত নামেৰে জনা যায়। আৰু এই মাজুলীতে শংকৰদেৱ মাধৱদেৱৰ সাক্ষাৎকাৰ হৈছিল। হয়, বেলগুৰি সত্ৰত 1522 চনত। ইয়াক মণিকাঞ্চন সংযোগ বুলিও কোৱা হয়। আৰু 2011 চনৰ লোকপিয়লৰ মতে মাজুলীৰ জনসংখ্যা আছিল 1,67,245। ফেৰী চাই আমি পুনৰ ৰাওনা হ'লোঁ গড়মূৰ সত্ৰলৈ, কাৰণ তাতে ভাতৰ ব্যৱস্থা কৰিছে, গতিকে ভাতটো খাই ল'বলৈ গৈ আছোঁ। আউনীআটী আৰু কমলাবাৰী সত্ৰ চাই আহি পাই গ'লোঁ গাইজ। আউনীআটীৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহা নহ'ল, কাৰণ তাত মই মানে ভিতৰত নগ'লোঁ, মোৰ হেডেক হৈ আছিল। আৰু এতিয়া অকণমান ফ্ৰেছ লাগিছে বাৰু। এতিয়া গড়মূৰ সত্ৰলৈ আহিছোঁ আৰু ইয়াতে খাদ্যৰ ব্যৱস্থা কৰিছে, ইয়াতে ভাত খাই আপোনালোকক লগ পাইছোঁ। পুৰা মটৰ, পুৰা কষ্ট কৰি বনাই আছে দিয়ক আমাৰ কাৰণে। আমি কিন্তু ফুৰি আহিলোঁ। হয় দিয়ক। তো 5টা বজাত ভাত খালোঁ আৰু এতিয়া মাজুলীৰ পৰা ওলাই দিলোঁ। ক্লিপ নল'লোঁ আৰু বাহিৰত যিহেতুকে আন্ধাৰ। ৰাতি 3টা বজাত গাইছ এনেহেন উৎপাত মানে বাছত চাওক। ছয়টাৰ পৰা 7টালৈকে এঘণ্টাই মই শুলোঁ আৰু এতিয়া আহি পালোঁ পাঠশালা, আৰু বেছি দূৰ নাই, ঘৰ পামেই আৰু। বাকী বহুতে জানিব বিচাৰিছে মাজুলীত কিবা নেটৱৰ্কৰ প্ৰব্লেম হয় নেকি। মাজুলীত নেটৱৰ্কৰ প্ৰব্লেম মোৰ বিশেষকৈ হোৱা নাছিলে, কিন্তু এপ্ৰক্স 4টামান বজাত গড়মূৰ সত্ৰত আছিলোঁ, তাতে হঠাতে নেটৱৰ্ক এডালো নোহোৱা হৈ গ'ল। এয়াৰটেল চিমৰ দিয়ক, জিঅ' চিমৰ একো প্ৰব্লেম হোৱা নাই, এয়াৰটেল চিমত অলপমান প্ৰব্লেম পাইছোঁ মই। বাকী এতিয়া গৈ আছোঁ ঘৰলৈ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, কাৰণ শেষলৈকে নিলে ভিডিঅ'টো কিছু দীঘল হৈ যায়। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি থ'ব এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ। আৰু এতিয়া মাজুলীত উঠা কিছুমান ফটো চাব পাৰে।